এই নতুন মোবাইল ল'লোঁ আজি এই খুলি দিলা পাইছি না নমস্কাৰ বন্ধুসকল, এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি মানে গৈ আছোঁ স্পেচিয়েলি আমাৰ বাইদেউৰ কাৰণে, তাতে থিয়া দি আছে। তো OnePlus ফোন এটা কিনিব আজি। তো তাৰ কাৰণে ফোনটো কিনিবৰ কাৰণে যাই আছোঁ। এটা সৰুকৈ এটা ভ্লগ বনাবলৈ ইচ্ছা কৰিছোঁ আৰু। তো ভিডিঅ'টো চাই নিশ্চয় ভাল লাগিব। তো তাৰ কাৰণে এতিয়া বলক ভিডিঅ'টো আৰম্ভ কৰোঁ ঘৰৰ পৰাই। তো গাইজ এতিয়া ফাইনেলি আমি আহি পালোঁ। এই দেখোন দোকানখনত আমি ৰৈ দিম অকণমান। এই চাওঁ ষ্টাৰ্ট ইলেক্ট্ৰনিক। এইফালেও দোকানখনত এতিয়া ভিতৰলৈ সোমাই যাম আৰু আপোনালোকক দেখাম যিমান পাৰোঁ। Back side. আৰু বেলেগ গ্ৰুপৰ ভাল কেমেৰা আছে মানে অপৰ ভিডিঅ' হ'ব। 20 মানৰ ভিতৰত হেৰি মই ভাবিছোঁ 10,000 দি পেলাই ফাইনেন্স কৰি কান্নামত লৈ ডকুমেণ্ট পেন কাৰ্ড আৰু হেৰিয়ে আধাৰ কাৰ্ড 40,000 আছে। কি কৰোঁ ন এইটো প্ৰাইচ কিমান? 22,000 অলপ ডিছকাউণ্ট হ'ব আৰু তাৰ পৰা বেটাৰী লগোৱা নাই বেটাৰী থাকে এইটো 22,000 পৰিব। এইটো কিমান পৰিব বোলে? 23,000। আৰু যদি ফাইনেন্স কৰা যায় তেতিয়াহ'লে 4,000। চালা এটা দুটা মানে দুটা কনফাৰ্ম হৈছে আৰু ল'ব পৰা। দামটো কিমান কৈ দিছোঁ, এইটো 22,000 কিবা টকা মানে, আৰু তো OnePlus 23,000। কিন্তু দুটা যদি চাব গ'লে মানে অপ'ৰ যিটো এইটো মডেল, এইটো 8GB ৰেমে কোৱালিটি বেষ্ট, আৰু ইয়াৰ মানে চালিয়া মোবাইল আৰু একদম লুকটো মজা। 22,000 হিচাপে আৰু OnePlusতকৈ অলপ কমজৰি যেন লাগে। OnePlusতটো ষ্টক নাই থাকিব লাগে। তো গাইজ এইটো হৈছে অপো F21s Pro যিটো মডেল। তো গাইজ এইটো মানে মোটামুটি 23,000ৰ মানে দামৰ হয়। এইটো মানে OnePlusৰ সমানে। কিন্তু গাইজ ফোন এনেকুৱা কেমেৰাবিলাক ধুনীয়া লাগিছে আৰু কেমেৰাটো ঠিকে থাক। তো পূৰা স্মুথ আৰু এইটো টাচ স্ক্ৰীনটো। আৰু ইয়াত ব্ৰহ্মাস্ত্ৰ চলি আছে গাইজ। সেইদিনাখন চাই আহিলোঁ কোনে হ'লত, আজি হটষ্টাৰত দিছে, চাই আছে সকলোৱে।
তো ভালে তো গাইজ এবার আহিলে তো খুলব পৰা নাই খুলব পৰা নাই খুলব পৰা নাই তো গাইজ জানক এতিয়া আমি এই ফোনটো চালোঁ আৰু এইটো তো এইটো এটা দিছে বেলেগ মানে এইটো ৰেনো বুলি এই গাইজ বেনাৰত থকা এইটো মোবাইল কিনিব তাৰমানে যিহেতু গাইজ কুল মিলাকে মানে আমি চালোঁ এতিয়া চাই কিনে মানে কোৱালিটি হয় মোবাইলটোৰ f21s Pro বুলি এই ফোনটোৱে মানে এটা মানে খোলা মানে তো এইটো ফোনটোৱে ভাল লাগছে আৰু মানে গোটেইখিনি তো কুল মিলাকে তোমাৰ আপোনাৰ 24,000 মান টকাত তো গাইজ দাদাই বিলেটখন দি দিলে মানে মোক আনবক্সিং কৰিব দিছে আৰু প্ৰথমবাৰ নিজৰ ফোনে আনবক্সিং কৰা নাই বেলেগৰে কৰি দিম আৰু আনবক্সিং কৰি আছোঁ আৰু এনেকৈ আহিব লাগছে এতিয়া তো এইটো হৈছে বেক কাভাৰটো আৰু ইয়াত বেক কাভাৰটো আছে আৰু এইটো হৈছে ফোনটো দামী মোবাইলটো অলপ লাষ্ট টেষ্ট লাৰিব লাগিব আৰু এইটো আৰু এইটো ফোনটো লুকটো পূৰা লাগিছে আৰু মোবাইলটো পাতলা আছে বঢ়িয়া তো এনেকুৱা আৰু অফটো খুলি দিওঁ তো এই আৰু তো ইয়াতে আছে তো চাৰ্জাৰটো মোবাইলৰ লুকটোৱে চেঞ্জ হৈ গ'ল কিন্তু মনৰ অশান্তি মনতে হৈ গ'ল ফাইনেলি লৈ ল'লে এইটো ওৱান প্লাছৰ সমানে ফোনটো এইটো অপ'ৰ মডেল নতুনকৈ ওলোৱা তো এইটো দেখাত ঠিক এনেকুৱা ডিছপ্লে বাকী ভাল লাগে মই ভাবিছোঁ চেনেলটো মই ছাবস্ক্ৰাইব কৰি দিম আৰু তো ধন্যবাদ যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব